আজি আমি ডিস্ট্রিক্ট ইন্ডাস্ট্রিজ এন্ড কমার্স সেন্টার কাৰ্বি আংলং ডিফুৰ ফালৰ পৰা তৰাৰবি অঞ্চলত এটি এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট কাৰ্যসূচী প্ৰগ্ৰাম এটা কৰিলোঁ। আমি গাঁৱে ভূঞে এইবিলাক প্ৰগ্ৰাম কৰি ফুৰিছোঁ এইটো কাৰণে যাতে আমাৰ ডিপাৰ্টমেণ্টৰ যিবিলাক স্কিম আছে, ধৰি লওক PMEGP, PMFME, PM বিশ্বকৰ্মা, এইবিলাক স্কিমৰ জৰিয়তে যাতে গাঁৱত যিসকল ব্যক্তি, পুৰুষ মহিলা যিসকলে ব্যৱসায় পাতি কৰিব বিচাৰিছে বা ব্যৱসায় পাতি কৰি আছে আৰু আগবঢ়াব বিচাৰিছে, তেখেতসকলে এই স্কিমৰ বেনিফিট লৈ যাতে আৰু আগুৱাই যাব পাৰে, তাৰ কাৰণে আমি ৰাইজৰ মাজত আহি আমাৰ চৰকাৰী স্কিমবিলাকৰ বিষয়ে ৰাইজক অৱগত কৰিছোঁ আৰু তেখেতসকলক অনুৰোধ কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ যোগেদি মই সমূহ কাৰ্বি আংলংবাসী যিসকল ব্যৱসায়ী আছে, উদ্যোগী আছে, যিসকলে সৰু সুৰাকৈ ব্যৱসায় কৰি আছে বা নতুনকৈ কৰিম বুলি ভাবিছে, তেখেতসকলে ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰৰ লগত যোগাযোগ কৰি এই PMEGP, PMFME, PM বিশ্বকৰ্মাৰ লেখীয়া স্কিমবিলাকৰ বেনিফিট লৈ পিনে যাতে তেখেতসকলে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সমূহ ৰাইজলৈ। ধন্যবাদ। আপোনাৰ ডিপাৰ্টমেণ্ট চাইডৰ পৰা আগতে যেনেকুৱা প্ৰগ্ৰামবিলাক পতা হৈছে? হয়, আমি আমাৰ প্ৰত্যেক বছৰে আমি ব্লক লেভেলত আমি এৱাৰনেছ প্ৰগ্ৰামবিলাক কৰি থাকোঁ। প্ৰত্যেক আমাৰ পশ্চিম কাৰ্বি আংলং আৰু পূব কাৰ্বি আংলং মিলি যি 11টা ব্লক আছে, আমি সকলো ব্লকতে আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লওঁ আৰু ভৱিষ্যতলৈও এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি লৈ থাকিম, কাৰণ এৱাৰনেছটো বহুত ইম্পৰ্টেণ্ট, সজাগতাটো বহুত ইম্পৰ্টেণ্ট। আমাৰ গাঁৱে ভূঞে আমাৰ চৰকাৰী স্কিমবিলাকৰ প্ৰচাৰ প্ৰসাৰ কৰাটো বহুত জৰুৰী হয়, যাতে আমাৰ কৰা প্ৰচাৰ প্ৰসাৰৰ যোগেদি আমি কোৱা কথাবিলাক তেখেতসকলে বেনিফিট ল'ব পাৰে, তাৰ কাৰণে আমি সদায় এই নিৰন্তৰ চেষ্টা আমি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা চলাই যাম। আচ্ছা, আপোনাৰ এই যে এৱেৰনেছ দি আছে বুলি আপুনি এতিয়া কৈছে, এতিয়া ৰাইজৰ ফালৰ পৰা কিবা ছাকচেছ ষ্টৰী আপুনি কিবা ক'ব পাৰে? হয়, ছাকচেছ ষ্টৰী আছে। আমি যোৱা বছৰ কাৰ্বি আংলঙত আমাৰ 80+ মানুহে এই স্কিমটো এভেইল কৰিছে। ভেৰিয়াছ, কোনোবাই 1 লাখ টকা লৈছে, কোনোবাই 10 লাখ টকা লৈছে, যাৰ যেনেকুৱা দৰকাৰ হৈছে ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে সকলোৱে বেনিফিট পাইছে। গতিকে এইটো বেনিফিট লোৱাৰ অৰ্থটো, বেনিফিটটো এইটোৱে থাকে যে আপোনালোকক এটা ছাপৰ্ট দিয়া যায়, যোনটো গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা ছাবচিডি হিচাপে থাকে। PMEGP স্কিমত 35% আপোনাৰ গ্ৰাম্য অঞ্চলৰ কাৰণে থাকে আৰু 25% আপোনাৰ চহৰ অঞ্চলৰ কাৰণে, টাউন এৰিয়াবিলাকৰ কাৰণে থাকে। নিশ্চয় পাইছে, আপোনালোকৰ তৰাৰবি অঞ্চলতো পাইছে। আপোনালোকৰ বেংকৰ GBP বেংকৰ ওচৰতে এখন গেলামালৰ দোকান আছে, তেখেতেও 2022 চনত আমাৰ ডিপাৰ্টমেণ্টৰ পৰা স্কিম এটা লৈছিলে 10 লাখ টকাৰ, তাতো তেখেতে 35% ছাবচিডি পাইছে আৰু তেখেতে নিজৰ ব্যৱসায় বাণিজ্য আগুৱাই লৈ গৈছে। যেনেকৈ ধ্ৰুৱ বৰদলৈ তৰাৰবি অঞ্চলৰ তেখেতে ছাকচেছ ষ্টৰী হিচাপে হৈছে, আমি বিচাৰিছোঁ আৰু তেখেতে তেনেকুৱা ধ্ৰুৱ বৰদলৈ আৰু তৰাৰবিৰ পৰা ওলাই আহক, এইখিনি অঞ্চলৰ পৰা ওলাই আহক। আৰু আমাৰ ডিপাৰ্টমেণ্ট সদায় আপোনালোকৰ লগত আছে, আপোনালোকে আমাৰ ডিপাৰ্টমেণ্টত আহক, আপোনালোকে নিৰাশ নহ'ব। ধন্যবাদ। Taradubi Havar along District Industry and Commerce Lapen Journalist Association for Assam Jaffa Thiek Pen Karbi Anglong District Pen Chelangsi that entrepreneurship aputhak awareness camp doponlo churulo kadowe Taradubi Havar arong rat doan phansita mege labangso ajamek long na chiton thek pot nasi aku puthot non tarik krege thomarni entrepreneurship aputhak lata jengkhalong padopon po nasi hadak sita me kadowe arong rat tum besita me nang chilat chitun pupusi ningthelo lapen kedam tangan sita me niltum Jaffa Karbi Anglong District pen sita mege health pen sita me penangan nadim free medical health pidamlo check up pidamlo nasi non thakla non ke District Industry and Commerce pen lo lapen ke wai lang ani sita mege kapre department men collaborate si kopi si government scheme ke doan ma rong rat long apale dam ani phan niltum Jaffa Karbi Anglong District pen ke chisik ponlo lapen chirap chitodun popusi rilam thilan si ribi cheklo lalo laso kipi nang ko thege lalo penangan tum mangke nonson niltum rong Taradubi Havar na huri nang ko thege lalo je penangan tum mangke labang penangan government scheme chini ne det ti hempen arjulong det ti son si do lasi labang so long department pen ban tum Jaffa pen chingsai chi lason no prodang te rong rat tum scheme benefit chanon dekhe pu so kemang pen sinil tum Havar team sida meka humri de phan sinil tum chisiklo klardak scheme aputhak chini phanil tum unan mangge boripon po pinila bangso prong na kedeng panalong ke nangli pen ka chardam ko pasala dakara datum ali nang long polo ma latum pen ko pine ningka hanghiram pasam tong nangli pen ka chardam lalo pamo mai do bom hut bangge iltum penangan adap tum sida mege koson si claim nai ma lapen koson si process nai ma pu penangan alam department na ma arjulo lapen department num sida mege than pakla lo je koson si claim nai ma pu lapen
lalu tom ning thelo da bangso da karat pen tara dubi rat pen sita mege bang thompli bangke aki kom nai tame bangso entrepreneurship pen awareness pen ali longpo pusi ning thelo men ke probir ka tharlo lapen nili sorkari gambura lo dak Lasorong ar itu. lasorong lu kibipon japha ahin pen dak taradubi arong angkang arlu radatum phan kosonsi lasu alun ki endun pen kerengi awar cyclong ima lasu puthak radaphan saratum wangsi penangan alam sitame thanlo lapen nilihin pen alang litum phan sitame kachuro piglo kadam Mane son rat de dahan mane itum marling atum son kachirap chit hekon long lo lasi mane majok sitame laso program bang organize alang liphan choro iklo then itum hekte de chokte de re de pen man sitame alang tum mane amenang jungjung wang si tum han time nang ki pi la pen koson si beng pen kaching ki nangi ma koson si tum rat de chingthur nangi ma itum arlo so tum ta la pen mane son aning hang pen jungjung kam ke the choklem aning hang do tum han son beng pen akerap do posita me la pen ituma leng ke the kiding ke the katum danang cherap dun lasi haso aputha ga pot nang than potsi mane nilike ningarong parlance men nona bang ke mane niminang jungjung son cha computer edukan mane chal jabi posi kamatha bom sido lapen piniar ni bang ke la support opportunity ni lilong ni rideng bang son sine chilong lo lase ni halapo ni punu lo sorkari gangbura alang li pen mane la so meeting nang kapak lang pon apod mane choro parlo